এনে এনে মনে মনে খুন্দি লৈ যাই আছে, আমাৰ লগতো জড়িতই নাই, কি কৰিম তে? কোনে খান্দিছে কোনে খান্দিছে? আমিতো দূৰত থাকো না, মেঘালয়তে থাকো, আহি চাং একদম বাং বাং হৈ গেল মাটি গান, দেখছা পাত্তৰ গিলাক চব উঠাই লৈ গেল। মেধি পাতা দেখা পাম তাতে, কিহেদি খুন্দিছে আমি আন্দা মুন্দা কেনেকে কম? জিচপি দি খুন্দিব আৰু কি দি খুন্দিব তে? এনেকেতো কবই ইহঁতে, আমি দেখা নাই যখন কবই ইহঁতে, আমি দূৰত আছো মনে মনে ইহঁতে এনেকে কৰি লৈ আহিছে, আমি কি কম তে? মই দেখা নাই, আহি চাওঁ যে মাটিগিলা গোটেই খংখঙা হৈ গেল, সেইকাৰণে আহি খুটি দিছো, খুটি দি দিছো, খুটি দিয়াৰ পিছত বহুতে উঠি গেল, জানে হৈছে এইখিনিয়ে মোৰ একো নাই। ধৰক আমাৰ এই অঞ্চলৰ মানুহ সকলোৱে জানে এইটো মাটি আগতে বাহিৰৰ মানুহে মহল খান্দি খাইছিল, কৰিছিল অবৈধ হিচাপত, কিন্তু আমি গম পোৱা নাছিলোঁ। এই মাটিখিনি যদি আজি নদী আছে, আজি 2 বছৰ গেল এই মহলবিলাক বন্ধ কৰাৰ কাৰণে, আমি সকলো ৰাইজে বন্ধ কৰিছিলোঁ। তেতিয়া আমাৰ মাজতে আমাৰ ৰাইজৰ মানুহ তৰফৰ পৰাই সকলোৱে আলোচনা আছিল যে মহল বন্ধ কৰি, তাতে খান্দা নাই, খান্দি আছে অবৈধ হিচাপত, মোৰ মাটিত বেলেগৰ মাটিত তেনেকৈ খান্দি আছে। খান্দি থকাৰ ফলত তেতিয়া ৰাইজে অলপ সজাগতা হ'ল, আমি যদি মহলৰ লগত কোনো জড়িতও নাই, 5 পইচা নাপামো, তেনেহ'লে আমাৰ মাটি কিয় খান্দিবা দিম? আমাৰ মাটিতো আমাৰ দখলতে আছে, দখল স্বত্ব। তো গতিকে তেনেকৈ কৰি মানে কালি বহুত দিনৰ পৰা আমি কৈছোঁ যে, আমি তেওঁলোকৰ ঘৰতো গৈছিলোঁ, অফিচতো আহিছিলোঁ সেইদিনা, এসপ্তাহ হ'ল, যে আপোনালোকে এটা আলোচনা মিলাই লওক, নহ'লে আজি ইয়াৰ লগত হাই কাজিয়া, কালি তাৰ লগত হাই কাজিয়া, বহুত এটা ডাঙৰ এটা অঘটন ঘটিব পাৰে। তেনেকৈ কৰি মিটিং কৰি আজি এসপ্তাহ পাৰ কৰিলে। পিছত আমি কি কৰিলোঁ, বৃহস্পতিবাৰৰ দিনা আমি ইয়াতে ৰাস্তাটো বন্ধ কৰি দিলোঁ। তেওঁলোকৰ মহল তেওঁলোকে আৰামছে চলাই থাকক, আমাৰ মাটিত অবৈধ হিচাপত খনন কাৰ্যটো বন্ধ কৰক। তাৰপিছত বল্লামগুৰি আৰক্ষী চকীৰ IC-ক জনালে, IC-য়ে আমাক ৰাস্তাটো মুকলি কৰি দিবা ক'ল, খুলি দিবা ক'ল, যে আমিও কেতিয়াবা ডিউটি যাওক, ৰাস্তাটো খুলি দিয়ক। আমি ৰাস্তাটো খুলি দিলোঁ। তাৰপিছত কালি আকৌ মানে IC-য়ে ফোন কৰি আছে যে আপোনালোকে অফিচত আহক, মহলৰ অফিচত আহক। আমি আহিলোঁ। তেতিয়া যিয়ে নহওক IC ছাৰক গোটেইখিনি গম পালে যে এই অলপ আমি যে বিৰোধী পাৰ্টি কিহৰ কাৰণে আজি মহলৰ ওপৰত হয়তো এটা আমি শান্তি এটা ভাবছিলোঁ, আমি এখন গাঁৱৰে মানুহ, শান্তি এইটো আমি বিচাৰিছিলোঁ। কিন্তু তেওঁলোকে গুৰুত্ব নিদিয়াৰ ফলত IC ছাৰে নিজেও কালি কৈ গ'ল, তেনেহ'লে এইটো মাটিৰ কামবিলাক আমাৰ নহয়, এইটো মণ্ডলৰ কাম, মণ্ডলকো মাতক, মণ্ডলো আহক। আৰু আমাৰ কথা হৈছে আমাক মহল নালাগে। মহল যদি আজি ৰেগুলাৰ যদি 4-5 বছৰ 10 বছৰ যদি চলি থাকে, আমাৰ এইটো চাইডৰ 2খন গাঁও 5 বছৰ পাছত আমাৰ মৰুভূমিত পৰিণত হ'ব, পানী তললৈ নামি যাব। তো গতিকে আমাৰ এটাই অনুৰোধ, আমাক মহল নালাগে। তেওঁলোকে যদি টেণ্ডাৰ মহল কিবা প্ৰাইভেট মহল আনিছে, তেওঁলোকে সুখে শান্তি কৰি খাওক, আমি ক'ব লগা নাই। কিন্তু অবৈধ হিচাপত বেলেগৰ মাটিত খান্দন চলাব নালাগে।